কেইদিনমানৰ আগত ভূপেন বৰা ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল একেলগে মিলা নাছিল। তেওঁলোকৰ লাজ নাই। তেওঁলোক শ্বৰ্ট টাৰ্ম মেমৰিত আক্ৰান্ত নেকি? কেইদিনমানৰ আগত একেলগে ভোট খুজিব অহা নাছিলে? এই প্ৰশ্নটো তেওঁলোকক কৰিব যে আপোনালোকে একেলগে ইলেকশ্যন খেলিছিল, আপোনালোকৰ ভাই ককাই এতিয়া বি টিম বুলি আমাক কিয় কয়? দংকা বুলি ঠিক নকওঁ, কিন্তু আমি ৰাইজৰ মাজলৈকে অহাৰ চেষ্টা কৰিছোঁ। ৰাইজে আমাক যথেষ্ট সহায় দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে লোকে লোকাৰণ্য হয়। আমিতোতো ক'বলৈ গ'লে দ্বিতীয় পৰ্যায়ৰ নেতা। আমাৰ মিটিঙতো ৰাইজে যথেষ্ট সহায় দিছে। গতিকে ৰঙানদী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কংগ্ৰেছ দলে যে মিছা কথা কয়, আৰু এই অঞ্চলৰ পৰাই মিছা কথা কোৱা ডাঙৰ কংগ্ৰেছৰ লিডাৰবিলাক আছে, যাৰ উন্নতি তেওঁলোকে নকৰিলে। গতিকে সমষ্টি বদলাই থাকিব খোজে। তেওঁলোকৰ পৰা ৰাইজক সাৱধান হ'বলৈকে আহ্বান জনাইছোঁ। দিলীপ মিডিয়েশ্যনে প্ৰভাৱ পেলাব। আমি 100 চিট পাম আহ্বান, আমাৰ চিট বাঢ়িব। সকলোৱেতো কৈ আছে দিলীপ মিডিয়েশ্যনে প্ৰভাৱ পেলাব। বিজেপি আৰু সন্মিলিত শক্তিয়ে অহা বিধানসভা নিৰ্বাচনত 100তকৈ ওপৰত চিট জিকিব। আৰু এইবাৰ আমি 12টা চিট জিকিম। গতিকে দিলীপ মিডিয়েশ্যনৰ প্ৰভাৱ নিশ্চয়কৈ ভাল পৰিব। কংগ্ৰেছে কৈ আছে যে চাঙে আৰু কিবা কিবি লৈছে, সেইবিলাকক বিজেপিয়ে ভয় খাইছে। চাওক, 500-300 মানুহতো হয়, 300-500 মানুহতো হয়। মইতো ছেকেণ্ড লাইনৰ কৰ্মী। আমাৰ মিটিঙত যদি 7,000 মানুহ হয়, তেওঁলোকতো 1 নম্বৰ লেভেলৰ লাইনৰ লিডাৰ। ভূপেন বৰা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ছেম ৰেংকৰ। মইতো ভূপেন বৰা ডাঙৰীয়া ৰেংকৰ নহয়, মই তেওঁতকৈ তলৰ, স্বীকাৰ কৰিছোঁ। মোৰ মিটিঙত বা আমাৰ মিটিঙত 6,000-7,000 হয়, আৰু ভূপেন বৰা ডাঙৰীয়াৰ মিটিঙত 250, 350, 500 হয়। তো এইটোৱে হৈছে পাৰ্থক্য। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলেতো লোকে লোকাৰণ্য হয়। গতিকে তেওঁলোকক আমি ভয় নাখাওঁ। আমি আমাৰ কাম কৰি গৈছোঁ। বিটিচিটো কংগ্ৰেছ ক'তো নিজিকে। বিটিচিত আপুনি এটা কাম কৰিব, যদি বেয়া নাপায়, মোৰ ফেচবুক লাইভ কৰা আছে। যোৱা 2 দিনৰ আগত 2খন মিটিং কৰিছোঁ। এখন নৱগঠিত টংলা সমষ্টিত, সেইদিনাখন মুদৈবাৰী বুলি এটা MCLA সমষ্টিত প্ৰায় 9,000 মানুহ হৈছিলে, আৰু ভেৰগাঁৱত প্ৰায় 7,000 মানুহ হৈছিলে। মোৰ নিচিনা মানুহ কৈছোঁ মই ভূপেন বৰাতকৈ বহুত তলৰ দেই, সঁচাকৈ কৈছোঁ। তেওঁ ছিনিয়ৰো, তেওঁ পাৰ্টীৰ সভাপতি, মইতো নহয়। যে আমাৰ মিটিঙত ইমান মানুহ হয়। ভূপেন বৰা ডাঙৰীয়াৰ দিনত ক'ৰবাত সেইদিনাখন ৰঙিয়ালৈকে গৈছে, এটা সংখ্যালঘু বসতি প্ৰধান ৱাৰ্ডত মিটিং কৰিছে, 700 মহিলা হৈছে। 700 মানুহ হৈছে, 850 মানুহ, 850 ধৰিলোঁ। তাৰে 500 সংখ্যালঘু ৰাইজ সেই ৱাৰ্ডটোৰে। গতিকে সেইটোতো কি ভেলু আছে? বিজেপিৰ বোলে বদনতে কাম কৰিছে বুলি কৈছে। বিজেপিৰ বি টিম কেনেকৈ হ'ব? তেওঁলোকৰ লগত একেলগে মিলি আছিলোঁ। কেইদিনমানৰ আগত ভূপেন বৰা ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল একেলগে মিলা নাছিল। তেওঁলোকৰ লাজ নাই। এইবিলাক যে বি টিম আমাক কয়, তেওঁলোকৰ অলপো বেয়া নালাগে? ইমান কথা পাহৰি যায়। ইমান শ্বৰ্ট টাৰ্ম মেমৰিত তেওঁলোক আক্ৰান্ত নেকি? কেইদিনমানৰ আগত একেলগে ভোট খুজিব অহা নাছিলে? এই প্ৰশ্নটো তেওঁলোকক কৰিব যে আপোনালোকে একেলগে ইলেকশ্যন খেলিছিল, আপোনালোকৰ ভাই ককাই এতিয়া বি টিম বুলি আমাক কিয় কয়?